ভালপোৱা কেতিয়াও খঙৰ কাৰণে শেষ নহয়। ভালপোৱা কেৱল শেষ হয় অৱহেলা আৰু অসন্মানৰ কাৰণে। যাৰ ওচৰত সম্পৰ্কৰ মূল্য বেছি, সি কেতিয়াও খং আৰু অভিমান কৰি থাকিব নোৱাৰে। খালী পকেটে মানুহৰ জীৱনত হাজাৰটা শিক্ষা দিয়ে আৰু ভৰা পকেটে মানুহৰ জীৱন ধ্বংস কৰাৰ কাৰণে হাজাৰটা পথ দেখুৱায়। ভাল মানুহবোৰৰ এটাই বেয়া অভ্যাস থাকে, তেওঁলোকে সকলোকে আপোন বুলি ভাবে। টকাই মানুহৰ ৰূপ সলনি কৰি দিয়ে, স্বাৰ্থই মানুহৰ চৰিত্ৰ সলনি কৰি দিয়ে। টকা আৰু স্বাৰ্থ দুয়োটাই একেলগে থাকিলে মানুহৰ মনুষ্যত্ববোধ সলনি কৰি দিয়ে। যদি কোনোবাই কাৰোবাক সঁচা ভাল পায়, তেন্তে হাজাৰ ব্যস্ততাৰ মাজতো অলপ হ'লেও সময় দিব। জীৱন থকালৈকে সমস্যাও থাকিব আৰু সমস্যা থাকিলে নিশ্চয় তাৰ সমাধানো থাকিব। জীৱনত তুমি যদি সকলোবোৰ হেৰুৱাই পেলাইছো বুলি ভাবিছা, তেন্তে মনত ৰাখিবা, গছবোৰে প্ৰতি বছৰ সিহঁতৰ গাৰ পাতবোৰ হেৰুৱায়, কিন্তু তথাপিও ৰৈ থাকে আহিবলগীয়া শুভ দিনটোৰ অপেক্ষাত। এই মায়াৰ পৃথিৱীত সকলোৱেই অভিনয় কৰে, কোনোবাই চিনেমাত আৰু কোনোবাই বাস্তৱ জীৱনত। জীৱনত সেইসকলেই আগবাঢ়ি যায় যিসকলে বেয়া সময় আৰু বেয়া পৰিস্থিতিত কান্দি নাথাকি মুখামুখি যুঁজ দিয়ে। জীৱনত কিছুমান সিদ্ধান্ত লোৱাটো বহুত কঠিন হয়, কিন্তু এনেধৰণৰ সিদ্ধান্তবোৰে জীৱনটোক সলনি কৰি দিয়ে। জীৱনত সফল হ'বলৈ তিনিটা বস্তুৰ খুব প্ৰয়োজন আছে। বস্তুকেইটা হৈছে সঠিক সময়, সঠিক সিদ্ধান্ত আৰু সঠিক চিন্তা। মনত ৰাখিব, আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একোখন পৃষ্ঠা। জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে আৰু মূৰ্খই শিকে নিজৰ ভুলৰ পৰা। যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱায়, সেইটোৱেই হৈছে আটাইতকৈ ভাল জীৱন। মহৎ কাম কেতিয়াও শক্তিৰে নহয়, অধ্যৱসায়েৰেহে সম্পন্ন হয়। জীৱনটো আচলতে কি, সেই কথা বুজিবলৈ হ'লে আমি পাছলৈ ঘূৰি চাব লাগিব, কিন্তু জীৱনটো উদযাপন কৰিবলৈ হ'লে আমি সদায় চাব লাগিব সন্মুখলৈ। যেতিয়া তোমাৰ শত্ৰুৱে ভুল কৰা তোমাৰ চকুত পৰে, সেই কামত কেতিয়াও ব্যাঘাত নজন্মাবা। যন্ত্ৰণা ভোগ নকৰাকৈ মানুহে নিজকে নতুনকৈ নিৰ্মাণ কৰিব নোৱাৰে, কাৰণ মানুহ নিজেই পাথৰ আৰু নিজেই ভাস্কৰ। জীৱনত টকা থাকিলে অচিনাকি এজনো চিনাকি হৈ যায়, কিন্তু টকা নাথাকিলে চিনাকিজনো অচিনাকি হৈ যায়। মানুহৰ ভুল হোৱাটো প্ৰকৃতি, মানি লোৱাটো হ'ল সংস্কৃতি আৰু শুধৰাই লোৱাটো হ'ল প্ৰগতি। সফলতাৰ পিছে পিছে কেতিয়াও দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈ সফল হ'ব বিচাৰিছা, তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা, এইবাৰ সফলতাই তোমাক খেদি ফুৰিছে। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। এগৰাকী সফল আৰু এগৰাকী বিফল ব্যক্তিৰ মাজত থকা পাৰ্থক্যটো হ'ল, সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰা সদায় শিক্ষা লৈ আগবাঢ়ে। ভৱিষ্যতে আমি কি হ'ব বিচাৰোঁ, সেয়া বৰ্তমান অৱস্থাৰ কাম কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কৰা উচিত সেইটো জনা দৰকাৰ। সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে। সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ। কিন্তু সেইসমূহতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা। মানুহে ভাল কৰিলেও সমালোচনা কৰে আৰু বেয়া কৰিলেও সমালোচনা কৰে। সেইকাৰণে সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থকা উচিত নহয়। সেইজনেই প্ৰকৃত সাহসী, যিজনে নিজৰ ব্যৰ্থতাৰ কথা লাজ নকৰাকৈ স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে।